হেৰা বুঢ়াৰীয়ে বৰ ধুনীয়াকৈ প্ৰাৰ্থনা গাইছে ন? আমাৰ বোৱাৰীজনী একেবাৰে লখিমী বোৱাৰী। সঁচাকে বহু দিনৰ মূৰত ৰাতিপুৱা এনেকুৱা প্ৰাৰ্থনা শুনিবলৈ পাইছো। তুমিতো প্ৰাৰ্থনা নকৰাই। আজি ৰাতিপুৱাই পুৱাই মনটো বৰ ভাল লাগিছে। বৌ, তুমি আজি ৰাতিপুৱা ইমান ধুনীয়াকৈ প্ৰাৰ্থনা গাইছা। মই টোপনিৰ পৰা সাৰ পাই শুনিছো তোমাৰ মাতটো। ইমান ভাল লাগিছে। মোকো শিকাই দিবানে বৌ? কিয় নিদিম আকৌ। বৌ, কাইলৈ ৰাতিপুৱা তুমি উঠোতে মোকো জগাই দিবা। ময়ো সোনকালে শুই উঠি তোমাৰ লগত প্ৰাৰ্থনা কৰিম। হ'ব দিয়া, জগাই দিম বাৰু। তোমাৰ স্কুল যাব হ'ব এতিয়া নহয়? মই ডাইনিঙত খোৱা যোগাৰ কৰি থৈ আহিছোঁ। ডাইনিঙলৈ যোৱা, মই দাদাইক মাতি আনোগৈ ৰ'বা। হ'ব বৌ। তোমাৰ ইমান ভাল পোৱাই। বাহ, আজি ৰাতিপুৱাই পুৱাই ৰোমেণ্টিক হৈ আছা দেখোন। তোমাৰ ভাল পোৱাই মোক ৰাতিপুৱাই পুৱাই ৰোমেণ্টিক কৰি তুলিছে। তোমাৰ ইমান ভাল পোৱা কোৱা মই ক'ত ৰাখিম। তোমাৰ বুকুৰ ভিতৰত ৰাখিবা। এতিয়া ডাইনিঙলৈ আহা, খোৱা ৰেডি কৰিছোঁ। শুনাচোন, অফিচৰ পৰা আহোঁতে দেউতাৰ প্ৰেছাৰ টেবলেটকেইটা লৈ আহিবা। হ'ব দিয়া, পাহৰিবও পাৰোঁ। দেৰিকৈ এবাৰ ফোন কৰি মনত পেলাই দিবা। আহা আহা, ডাইনিঙলৈ আহা। আজি কিয় একো নোখোৱাকৈ ওলালা? তোমাৰ মৰমে পেট ভৰিয়ে আছে, সেইকাৰণে নাখালোঁ আকৌ। এইটো টিফিন লোৱা, দুপৰীয়া খাই ল'বা কিন্তু। তোমাক এৰি থৈ অফিচলৈ যাব মনেই যোৱা নাই। তেতিয়া আকৌ দেৰিয়ে হ'ল, এতিয়া যাবলৈ মন যোৱা নাই। যোৱা যোৱা, মা দেউতাই দেখিবহি। আহিছোঁ দিয়া। কি যে হ'ব। মা, আমি ক'ৰবালৈ ফুৰিব যাওঁ ব'লক। ক'তনো যাবা? ৰ'দটো ভালকৈ নিদিয়ে দেখোন। এবেলা ৰ'দ দিলে এবেলা বৰষুণ। মা, ভালেহে হৈছে। ৰ'দ নিদিলেতো ফুৰি ভালেই লাগে। ৰ'দত কোনে যায়? গোটেই স্কিনবোৰ পুৰি পেলায়। তোৰতো হাত ভৰি জঁপিয়াই থাকে ফুৰিব যাব পালে। একো নহয় দিয়ক মা, এইকেইদিনতে এদিন যাব লাগিব। হ'ব দিয়া, আজি ৰাতিলৈ কথাটো আলোচনা কৰিম দিয়া। মাইনা, যাচোন কোন আহিছে চাগৈ। কোননো আহিলে এইখিনি সময়ত? বোৱাৰী, তোমাৰ মৰমেৰে আমাৰ ঘৰখন এনেকৈ বান্ধি ৰাখিবা। মা, মাহী আহিছে। কি, মাহী আহিছে নেকি? বাহ বাইদেউ, তহঁতৰ শাহু বোৱাৰী ইমান মৰম চেনেহ। একেটা ৰুমতে সোমাই এইখিনি সময়ত এনেকৈ কথা পাতি আছ যে? তোৰ কি হিংসা লাগিছে নেকি? নাই হিংসা লগা, কিয় হিংসা লাগিব? তোৰ ভাল দেখিলে মোৰো ভাল লাগে। হয় নেকি মাহী? তুমি দেখোন একেবাৰে চিৰিয়েলৰ ডাইলগ দিলা। বাইদেউ, তোৰ ছোৱালীয়ে কি কথা কৈছে? ডাঙৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে তাই নাজানে নেকি? ডাঙৰ মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে মই জানো মাহী। আৰু তোমাৰ লগত কেনেকৈ কথা পাতিব লাগে মই তাকো জানো। তোমাক মই ভালকৈ চিনি পাওঁ। যলৈকে যোৱা তাতে কিবা এটা নহয় কিবা এটা লগাই থৈ যোৱা। হে ভগৱান, কোনে জানে তুমি বা আমাৰ ঘৰত কি কাৰণে আহিছা? ঐ, তই গলি নে এইখিনিৰ পৰা? যাওঁ মা, কিন্তু এটা কথা, তুমি মাহীৰ কথা নুশুনিবা। মাহীৰ কথা শুনিব লাগিলে আমাৰ এই ঘৰখন ধ্বংস হৈ যাব। সকলো সুখ ধূলিৰ লগত মিলি যাব। এইখন মোক হ'লে জীয়েৰক ক'ত বিয়া দিবি হা? হ'ব দে, তাই সৰু হৈ আছে, তাইৰ কথাবোৰ নধৰিবি তই। তই কি এইবাৰ দুদিনমান থকাকৈ আহিছ নেকি? অঁ, থকাকৈ আহিছোঁ। ঘৰৰ কাম কৰি কৰি ভাগৰি পৰিছোঁ। ভাবিছোঁ কেইদিনমান ইয়াত থাকি ভাগৰটো মাৰি যাওঁ। বোৱাৰী, তোমাৰতো বিয়া হোৱা 1.5 বছৰমান হ'ল। এতিয়ালৈ কোনো ল'ৰা ছোৱালী নাই যে? কিয় তাৰমানে? সোধাৰ কাৰণে লাজ কৰিব নালাগে বা বেয়াও পাব নালাগে। সময় থাকোঁতেই পৰিয়ালটো আগবঢ়াই নিব লাগে। নে কি কৰবা? তই কিয় মনে মনে আছ? হ'ব দে, এইবোৰ কথা পিছতো পাতিব পাৰিম। তই আহিছহে এইমাত্ৰ, এইবোৰ কথা পাতিব হ'লেই নে? প্ৰথমে তই কি খাবি ক? কি খাম আৰু? মই কিবা আলহী নেকি? ঘৰত যি বনাই থৈছে তাকেই খাম। বোৱাৰী, ফ্ৰিজত যে মুৰ্গী মাংসখিনি আছে, কলডিল দি বনোৱা গৈ যোৱা। মাহীয়ে খাই খুব ভাল পায়। হ'ব মা। বা, তই কিন্তু ৰছীডাল বৰ ঢিলাই দিয়া যেন লাগিছে। অকণমান টাইটকৈ ধৰিবি, নহ'লে বোৱাৰীয়ে মূৰত উঠিব লাগিলে নমাব নোৱাৰিবি। হ'ব দে, এতিয়া সেইবোৰ কথা বাদ দে। ঘৰৰ খবৰ কেনেকুৱা ক? ঘৰৰ খবৰ ভালেই। মোৰ তোৰ কাৰণেহে চিন্তা লাগি থাকে। মোৰ কথা একো চিন্তা কৰিব নালাগে, মই বহুত সুখত আছোঁ। মাহী, তুমি কিমান সময়ত আহিলা? অঁ, এই আধা ঘণ্টামান হৈছে। তই আহিলি অফিচৰ পৰা? অঁ, আজি অকণমান সোনকালে গুচি আহিলোঁ। ৰচোন, তই বিয়া পতা আজি 1.5 বছৰমান হ'ল। তই কি ল'ৰা ছোৱালীৰ কথা ভবা নাই? আমি কি নাতি নাতিনী মুখ দেখিব নালাগে? লাজ কৰিব নালাগে? ঘৰত অকল বোৱাৰীজনী থাকিলেই নহ'ব, বংশবৃদ্ধি বাঢ়িব লাগিব। চেষ্টাটো কৰি আছোঁ মাহী, হোৱা নাই। হোৱা নাই মানে? নাই হোৱা বুলি ক'লেই হ'ব নেকি? হোৱা নাই যদি ডক্টৰৰ ওচৰলৈ যা আকৌ। আজিকালি ছোৱালীবোৰক বিশ্বাস কৰিব নোৱাৰি দেই। বা, তই মনে মনে বহি আছ যে, একো এটা কোৱা নাই কিয়? বাবা, মাহীয়েতো ঠিকেই কৈছে। তই নহ'লে বোৱাৰীক এবাৰ ডক্টৰৰ ওচৰলৈ লৈ যা। হ'ব মা, নিম বাৰু। নিম মানে? আৰু বেছি দেৰি কৰি থাকিব নালাগে। কাইলৈ তই অফিচৰ পৰা ছুটি ল, কাইলৈ লৈ যা। মোৰ এজন চিনাকি ডক্টৰ আছে, মই ফোন কৰি দিলেই ৰিপৰ্টবোৰ সোনকালে দি দিব। মই কোৱা নাছিলোঁ নে মা? মাহীয়ে কিবা এটা নহয় কিবা এটা গণ্ডগোল লগাবই আহিছে আমাৰ ঘৰত। আহিয়ে দাদাবোৰ পিছত পৰি গ'ল। বা, তোৰ ছোৱালীক দেখিছ কেনেকুৱা কথা কৈছে? মই নাথাকোঁ ইয়াত, এতিয়াই যামগৈ। মাইনা, তই মনে মনে আছ? ডাঙৰ কথা মাজত কিয় মাত দিয়হি? ভণ্টি, ৰচোন, তই হুলস্থুলখন নকৰিবি। শুনা মা, মাহীয়ে যিমানে খং কৰি নকওক যাওঁগৈ বুলি, তেওঁ ইয়াৰ পৰা কেতিয়াও নাযায়। তেওঁ হৈছে ঘৰ ভাঙা এটা মেচিন। ঘৰ নাভাগালৈকে তেওঁ কলৈকো নাযায়। মই মাহীক হাৰে হাৰে চিনি পাওঁ। ভণ্টি, তই গলি নে ইয়াৰ পৰা? যাম, এনেও ইয়াত নাথাকোঁ। মই কোৱা কথা খালি মনত ৰাখিবা। মাহীক চিনি পাবলৈ তোমালোকৰ এতিয়াও বহুত বাকী আছে। দেখিলি দেখিলি তোৰ ছোৱালীয়ে মোক কেনেকৈ কৈ থৈ গৈছে? তাইতো আগতে ইমান মুখ চোকা নাছিল, এতিয়া তাইৰ মুখখন কিয় ইমান চোকা হ'ল? কি তাৰমানে মাইনা ইয়াত তোৰ ঘনীয়েৰৰ পৰা শিকিছে নেকি?
তোৰ ঘৈণীয়েৰে চাগে এনেকৈ মোৰ বাৰ লগত মুখ চলাই থাকে সেইবোৰকে তাই শিকিছে নাই মাহী বৰষা তেনেকুৱা নহয় 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 যদি বাৰু ভালেই বাৰু সেইবোৰ কথা বাদ দে তই কাইলৈ বোৱাৰীক লৈ ডক্টৰৰ ওচৰলৈ যা ঠিক আছে মাহী নিম বাৰু এতিয়াহে আচল হৈছে গম পাম তোৰ ঘৈণীয়ে কিমান ভাল ছোৱালী পিছদিনাখনৰ কথা বাবা ডক্টৰে কি ক'লে মা বৰষা হেনো কেতিয়াও মাক হ'ব নোৱাৰে হেৰিয়া মই জানিছিলোৱে নহয় কিবা এটা নিশ্চয় গণ্ডগোল আছে মই ঠিকেই ভাবিছিলোঁ বিয়া হোৱা ইমান দিনৰ পিছলৈকে যেতিয়া ল'ৰা ছোৱালী হোৱা নাই মই ঠিকেই ভাবিছিলোঁ বাবা চিকিৎসা কৰিলেও নহ'ব নেকি ডক্টৰে নহ'ব বুলি কোৱাৰ পিছত নহয় আৰু যদি হ'ল হয় ডক্টৰে ক'লে হয় চিকিৎসা কৰিব লাগিব বুলি মাহী এইবোৰ কথা বাদ দিয়া আমাৰ কপালত যিটো আছে সেইটোৱে হ'ব কপালৰ ওপৰত এৰি দি এনেকৈ বহি থাকিবি নেকি আজি ডেকা হৈ আছ একো কথা নাই কেইদিনমানৰ পিছত বুঢ়া হবি তেতিয়া তেতিয়া কি কৰিবি কোনে চাব তহঁতক বাবা মাহীয়ে যিটো কথা কৈছে কথাটো মিছা নহয় কিন্তু বৰষা কথাটো বাৰু হয়েই মাহী মানি লৈছোঁ কিন্তু এতিয়া কি কৰিম বুলি ভাবিছা মাইনা ডাঙৰ মানুহৰ কথাৰ মাজত কি টেপেক টেপেক মাত দি আছ তাই সৰু ছোৱালী যি শুনিছে তাকেই কৈছে ভণ্টি তই এই বুদ্ধি এটা দেচোন কি কৰা যায় বাবা মই এটা কথা কৈছোঁ শুন তই বেয়া ফালে নলবি তই তাইক এৰি দে এৰি দে মানে অঁ তই তাইক ডিভ'ৰ্চ দি দে ইমান আচৰিত হ'বলগীয়া কোনো কথা নাই তুমি এইবোৰ কি কথা কৈছা মাহী অঁ হয় দে কথা নাই বতা নাই ডিভ'ৰ্চ দি দে ডিভ'ৰ্চ দিলে কি চব সমস্যাৰ সমাধান হৈ যাব নেকি ডিভ'ৰ্চ দিলে বৈ বহি থাকিব বুলি ভাবিছা নেকি তোমালোক চবকে জেলত ভৰাই থ'ব মই কৈছিলোঁৱে নহয় মাহী আহিছে যেতিয়া আমাৰ ঘৰখন কিবা এটাতো ঠাণ্ডান কৰিবই আমাৰ ঘৰখন ভাগি যাব এতিয়া দাদা বৌৰ সোণৰ সংসাৰখন এই কুৰ্তকী বুদ্ধিবোৰে ভাগি পেলাব এতিয়া মাইনা তই যাচোন ভিতৰলৈ যা মাহীক অহা দেখিয়ে মই বুজি পাইছিলোঁ এইজনীয়ে আমাৰ ঘৰখন ভাগিবলৈহে আহিছে আমাৰ ঘৰখন যদি কেনেবাকৈ ভাগিব লগা হয় নহয় মাহী কৈ দিছোঁ তোমাৰ একদম কথা ভাল নহ'ব বিৰাট কুৰ্তকী মহিলা এজনী মাহী মই পৰিস্থিতিবোৰ জটিল কৰিব নিবিচাৰোঁ তই একো কৰিব নালাগে যি কৰিব লাগে মই কৰিম তই খালি তাইক ডিভ'ৰ্চ দি দে তাৰপিছত তোক আকৌ বিয়া পাতি দিম মোৰ এজন চিনাকি উকিল আছে মই কথা পাতিম নে ক নেলাগে এতিয়াই বা সি বাৰু কথাবোৰ কিয় বুজি পোৱা নাই ৰচোন মই কি কৰিম নকৰিম একো বুজি পোৱা নাই কথাবোৰ তই ভবাৰ দৰে ইমান সহজো নহয় ডক্টৰৰ কথাবোৰ শুনি তোমাৰ চাগে মনটো মৰি আছে ন এজন ডক্টৰৰ ৰিপৰ্ট পাই এনেকৈ ভাগি পৰিলে কি হ'ব প্ৰয়োজন হ'লে আমি আৰু এজন ডক্টৰক দেখাই ল'ম মনে মনে থাকাচোন এনেই পেৰপেৰাই নাথাকিবা কথা চথা শুনিবলৈ মন যোৱা নাই তুমি এনেকৈ কথা কৈছা যে মইনো কি বেয়া কথাটো ক'লোঁ মইনো ক'ত ক'লোঁ তুমি ভুল কৈছা বুলি আচলতে মোৰ কপালখনেই বেয়া বৰষা বৰষা মা আপুনি মোক মাতিছিলে নাই তোমাক মাতা তোমাক কিয় মাতিম তোমাৰ নামত আমাৰ ঘৰত কুকু পুহিছোঁ কুকুজনীক মাতি আছিলোঁ এনেকৈ কি চাই আছা মোক কি আজিয়ে দেখিছা নেকি মা আপুনি কিয় কথাবোৰ তেনেকৈ কৈছে আৰু কেনেকৈ ক'ব লাগে তোমাৰ দৰে মানুহক এনেকৈ কথা ক'ব লাগিব চব কথা কি বুজাই ক'ব লাগিব নেকি ঘৰত কিমান কাম পৰি আছে দেখা নাই কাপোৰবোৰ কোনে ধুব মই বাথৰুমত কাপোৰ থৈ আহিছোঁ কাপোৰবোৰ ধুই দিবাগৈ এনেকৈ কি চাই আছা যোৱা কাপোৰবোৰ ধোৱাগৈ কাপোৰ ধুই হ'লেই ঘৰকেইটা মুচি পেলাবা হ'ব মা আৰু এটা কথা শুনা আজিৰ পৰা তুমি পাকঘৰত সোমাব নালাগে তোমাৰ দৰে বাজি এজনী হাতে আনি খালে আমাৰ পাপহে লাগিব আৰু আজিৰ পৰা ৰাতিপুৱা তুমি দেৰিকৈ উঠিবা ইহঁতে অফিচলৈ যাওঁতে যাতে তোমাৰ মুখখন দেখি নাযায় হ'ব মা বৰষা অ বৰষা মাহী আপুনি মোক মাতিছিলে এইখন ঘৰত বৰষা নামৰ তোৰ বাহিৰে বেলেগ কোনোবা আছে নেকি মোৰ মূৰটো বৰকৈ বিষাইছে অকণমান মালিচ কৰি দেচোন হাত ভৰিকেইটাও বৰকৈ থৰথৰণি ধৰিছে হাত ভৰিকেইটাও অকণমান মালিচ কৰি দেহি মাহী মায়ে মোক কাপোৰ ধুবলৈ দিছে মই কাপোৰ ধুই আছোঁ কাপোৰকেইটা ধুই আহিয়ে মালিচ কৰি দিবিহি যা মাহী আপুনি যে মোক তই তইকৈ মাতিছে তই তইকৈ নামাতি কি আপুনি আপুনি কম নেকি কি চাই আছ ভেবা লাগে যা কাপোৰকেইটা ধুই সোনকালে আহগৈ অঁ ৰচোন মই তোক কথা এটা সোধোঁ গাভৰুতে তই কেইটামান ল'ৰা ভাল পাইছিলি হা মাহী আপুনি এইবোৰ কি কথা কৈছে মোৰ লগত মিছা মাতিব নালাগে মই জানোৱেই তোৰ ল'ৰা ছোৱালী নোহোৱা কাৰণটো কি কেইটামানৰ লগত চাগে লিলিমাই কৰি ফুৰিছিলি ঠিক নাই ডক্টৰৰ হাত লাগোতে লাগোতে এতিয়া ল'ৰা ছোৱালী নোহোৱা হৈ পৰিলে চি মাহী আপুনি ইমান নিৰ্লজ্জ কথা ক'ব পাৰে বুলি মই ভবা নাছিলোঁ মইহে নিৰ্লজ্জ কথা কৈছোঁ সঁচা কথা কৈছোঁ যে লাজ পাইছ বৌ তুমি ইয়াত আছা মই তোমাক গোটেইখন বিচাৰি ঘূৰি ফুৰিছোঁ মাইনা মাহী হেনো মূৰটো বিষাইছে হাত ভৰিবোৰ বিষাইছে সেইকাৰণে মোক মালিচ কৰিবলৈ মাতিছিল হয় নেকি চি মাহী চি তোমাৰ যদি ইমানেই মূৰৰ বিষ হৈছে গা বিষ হৈছে তেনেহ'লে তুমি ঘৰলৈ গুচি নোযোৱা কিয় এনেকৈ লোকৰ ঘৰত কিয় অশান্তি দি আছা তুমি ইমান নিলাজ নে কথা কৈ থাকিলেও যে গুৰুত্ব নিদিয়া মাইনা ডাঙৰ মানুহক তেনেকৈ কৈ জানো কোন ডাঙৰ মানুহ মাহী মইতো মাহীক ডাঙৰ মানুহ বুলি নাভাবোৱে মাহী হৈছে এজনী মস্ত কুটকুটিয়ানী মোৰ দেখিবলৈ মন নাযায় ভাল বস্তুবোৰ নষ্ট কৰি পেলায় এই মানুহজনীয়ে তুমি গুচি আহা মাহী ৰুমৰ পৰা যা যা বৌয়েৰৰ ননন্দীয়েৰৰ মৰম কিমান দিন থাকে মই চাম নহয় মই থকালৈকে এই ঘৰখনক ঘৰ হৈ থাকিবলৈ নিদিওঁ দেউতা এই কাপ চাহ লওক চাহ নাখাওঁ লৈ যোৱা কিয় দেউতা আপুনিতো সদায় এইখিনি সময়ত চাহ একাপ খায় আগতে খাইছিলোঁ এতিয়াৰ পৰা নাখাওঁ বোৱাৰী
মোৰ এতিয়া বয়স হৈছে নাতিপুতি এটাৰ মুখ চাবলৈ মন যায় তোমাৰো ল'ৰা ছোৱালী জন্ম দিব পৰা ক্ষমতাই নাই তুমি ইয়াত কিয় আছা মাৰ ঘৰলৈ গুচি নোযোৱাকৈ কিয় দেউতা মোক দেউতা বুলি নামাতিবা আগতে মোক সকলোৱে মৰম কৰিছিল যেতিয়াৰ পৰা গম পালে মই সন্তান জন্ম দিব নোৱাৰিম তেতিয়াৰ পৰা মোক দেখোন কোনেও ভাল নোপোৱা হ'ল বৌ তুমি হেনো আজি গোটেই দিনটো একো খোৱা নাই আহা ভাত খাওঁগৈ দুইজনীয়ে মোৰ ভোক লগা নাই মাইনা তুমি খোৱাগৈ যোৱা তুমি নাখালে ময়ো নাখাওঁ মোৰ মনটো ভাল লাগি থকা নাইও মাইনা মই জানো নহয় তোমাৰ যে মনটো বেয়া চব এই মাহীজনীৰ কাৰণে হৈ আছে মোৰ অকণমান সময় অকলে থাকিবলৈ মন গৈছে মাইনা ঠিক আছে অকণমান সময় বাৰু অকলে থাকা মনটো যেতিয়া অকণমান পাতল লাগিব মোক মাত দিবা কিন্তু ভাত খাবলৈ মই ৰৈ থাকিম তোমালৈ হ'ব মাইনা মা দেউতা তোমালোকে বৌৰ লগত যি কৰি আছা সেয়া কিন্তু একেবাৰে ভাল কৰা নাই ভগৱানে নকৰক বৌৰ লগত যেনেকুৱা হৈছে কেনেবাকৈ যদি মোৰ লগতো তেনেকুৱা হয় মোকো যদি কোনোবাই এনেকুৱাই ব্যৱহাৰ কৰে তেতিয়া তোমালোকে কি কৰিবা মানুহৰ দিন সদায় সমানেই নাযায় মা তোমালোকে সলনি হোৱা হেৰি মাইনাইতো সঁচা কথাই কৈছে কাইলৈ আমাৰ ছোৱালীজনীৰ লগতো যদি তেনেকুৱা হয় তাইকো যদি কোনোবাই এনেকুৱাই ব্যৱহাৰ কৰি থাকে তেতিয়া কি হ'ব সঁচাকৈ তাই সৰু ছোৱালীজনী হৈ বহুত কথা বুজি পায় আমি ডাঙৰ হৈও ইমান ভুল কৰি আছোঁ বৌ এনেকৈ থাকিলে নহ'ব আৰু আমি দুইজনীয়ে কাইলৈ এঠাইলৈ যাম মোৰ লগত ওলাবাচোন ক'লৈ যাবা মাইনা মোৰ দেখোন মনটোৱে ভাল নহয় বৌ কাইলৈ আমি দুইজনী ডক্টৰৰ ওচৰলৈ যাম তোমালোকে দেখাই অহা ডক্টৰটোক মোৰ একেবাৰে বিশ্বাস হোৱা নাই সেই ডক্টৰটো মাহীয়ে ঠিক কৰি দিছিল হয়নে নহয় হয় কিন্তু মই তোমাৰ দাদাক কৈছিলোঁ আমি বেলেগ এজন ডক্টৰক দেখাওঁ বুলি তোমাৰ দাদাই কথাটো মানিয়ে নল'লে দেখোন দাদাক আশা কৰি বহি থাকিলে নহ'ব কথাবোৰ বেয়া ভাললৈ গৈ আছে তুমিয়ে মই যাম এনেকৈ পিছদিনাখন দুইজনী ডক্টৰৰ ওচৰলৈ গ'ল দাদা তোৰ লগত মোৰ কথা এটা আছে কি কথা ক দাদা বৌয়ে তোক বহুত ভাল পায় তই সেই বৌজনীক ডিভোৰ্চ দিয়াৰ কথা ভাবি আছ মাহীৰ কথা শুনি মানি লৈছোঁ তই বাৰু বৌক ডিভোৰ্চ দিলি কেইদিনমানৰ পিছত তই আকৌ নতুনকৈ এজনী বৌ আনিলি সেই বৌজনী অনা কেইদিনমানৰ পিছতে যদি তোৰ কিবা এটা এক্সিডেণ্ট হয় তোৰ ভৰি হাত ভাঙি তই বিচনাত পৰি থাক তাৰপিছত যদি সেই বৌজনীয়ে তোক এৰি থৈ গুচি যায় তেতিয়া তই কি কৰিবি তোৰ বিয়া পতা ইমান দিন হ'ল তই এতিয়াও বৌক বুজি নাপালি তোৰ কাৰণে বৈ মৰি যাবলৈ ৰেডি আছে কিন্তু দুদিনীয়া ভালপোৱা এজনী ছোৱালীয়ে তোৰ কাৰণে ইমানখিনি কৰিবনে তই বৌৰ লগত এনেকুৱা ব্যৱহাৰ নকৰিবি দাদা তোৰ ব্যৱহাৰত বৌয়ে বহুত কষ্ট পাইছে মই তোক ইমানখিনিয়ে ক'ব পাৰোঁ বাকী তই কি কৰ কৰ বৌৰ দৰে মানুহজনীক যদি তই হেৰুৱাই দিয় দ্বিতীয়জনী কিন্তু নেপাবি বৌৰ দৰে মাইনাই ঠিকেই কৈছে বৰষা বহুত ভাল ছোৱালী তাই মোক বহুত ভাল পায় মই এটা সন্তানৰ কাৰণে তাইৰ লগত ইমান বেয়া ব্যৱহাৰ কৰি আছোঁ নাই মোৰ বহুত ভুল হৈছে মই তাইৰ ওচৰত ক্ষমা খুজিব লাগিব নেলাগে আমাক ল'ৰা ছোৱালী যেনেকৈ আছোঁ তেনেকৈ ভাল বৌ শুনিলা নহয় ডক্টৰে কি কৈছে মই কোৱা নাছিলোঁ মাহীক বিশ্বাস কৰিব নোৱাৰি মাহীয়ে চাগে ডক্টৰটোক মেনেজ কৰিছে কিবা এইজন ডক্টৰে কৈছে দেখোন কোনো সন্দেহ কৰিবলগীয়া কাৰণ নাই বুলি তাকেই তোমাৰ দাদাক এতিয়া মই কি বুলি কওঁ তাক এতিয়া একো ক'ব নালাগে ডক্টৰে আমাক মুখে মুখেহে কৈছে একেবাৰে ৰিপৰ্টটো ওলাই লওক তাৰপিছত দেখুৱাম মই তাক মাহীৰ আচল ৰূপটো চবৰে আগতে উদঙাই দিব লাগিব এতিয়াৰ পৰা আৰু তুমি চিন্তা কৰি নাথাকিবা আগৰ দৰে হাঁহি মাতি থাকিবা হ'ব মাইনা তুমি নথকা হ'লে আজি মোৰ কি হ'ল হয় ঠিক নাই বোলাব এতিয়া ঘৰলৈ যাওঁ আহা বৰষা এইফালে আহা বৰষা মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল মই তোমাৰ লগত এনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল বৰষা মোক তুমি ক্ষমা কৰি দিয়া বৰষা মোক তুমি বেয়া পাই নাথাকিবা বৰষা তোমাক মই বহুত ভাল পাওঁ তোমাক মই বেয়া পাবই নোৱাৰোঁ কেতিয়াও পৰিস্থিতি যেনেকুৱাই নহওক মই তোমাক কেতিয়াও বেয়া নাপাওঁ মোক কোনো সন্তান নালাগে বৰষা মোক খালি তোমাক লাগে মাহীয়ে মোৰ মূৰত কি পোক সোমোৱাই দিছিল জানো মোৰ সুখৰ সংসাৰখনত ঘূনে ধৰি গৈছিল এতিয়াৰ পৰা আৰু মই ঘূণ লাগিবলৈ নিদিওঁ মই কিন্তু একো দেখা নাই দেই তই এইখিনি সময়তহে আহিব পালি হা মই ধুনীয়া সময়ত আহিছোঁ ভাল সময়তে ভাল খবৰবোৰ দিব লাগে ভাল খবৰ মানে কি ভাল খবৰ দাদা ইমান দিনে মাহীয়ে তোক এটা মিছাৰ মাজত ৰাখিছিল মাহীয়ে যে তোক ডক্টৰজনৰ ওচৰত পঠিয়াইছিল সেই ডক্টৰজনক মাহীয়ে কিবা মেনেজ কৰি লৈছিল তাৰ মানে কি ক'ব বিচাৰিছ চিধা চিধিকে ক ঘৰখনৰ এই অশান্তিবোৰ দেখি মই সহ্য কৰিব নোৱাৰিলোঁ মোৰ বিশ্বাস নহ'ল মাহীৰ কথাবোৰ মই এনেও বিশ্বাস নকৰোঁ সেয়েহে মই বৌক লৈ এদিন বেলেগ এজন ডক্টৰৰ ওচৰলৈ গৈছিলোঁ ডক্টৰজনে চাই ক'লে বৌ হেনো মাক হ'ব পাৰিব এইটো ৰিপৰ্টটো ল দাদা মই প্ৰথমতেই কোৱা নাছিলোঁ মাহীয়ে এইখন ঘৰলৈ নিশ্চয় কিবা এটা কৰিবলৈকে আহিছে তহঁতৰ এই সোণৰ সংসাৰখন ভাগিম বুলিয়ে তাই আহিছিল বৰষা তুমি ডক্টৰৰ ওচৰলৈ গৈছিলা মাইনাই জোৰ কৰি লৈ গৈছিল চৰি তুমি মোক ক্ষমা কৰি দিবা তুমিতো মোক লগ ধৰিছিলা বেলেগ এজন ডক্টৰৰ ওচৰলৈ যাবলৈ মইহে তোমাৰ কথা নুশুনিলোঁ দাদা বৌক পিছত চৰি কবি আগে মাহীক এখুন্দা দি লওঁগৈ এই কাজি ঘৰৰ পৰা উলিয়াই পঠিয়াম নিজৰ ঘৰখনত যে কাৰো লগত মিলিব নোৱাৰে আকৌ আমাৰ ঘৰখনতো কাজিয়া লগাবলৈ আহিছে ব'ল ভণ্টি তইহে পাৰিবি এইজনীক মাহী তুমি আজি আমাৰ ঘৰৰ পৰা যাবগৈ লাগিব তুমি আমাৰ ইমান ধুনীয়া ঘৰখন ভাঙিব ওলাইছিলা দাদাবোৰ মৰম চেনেহৰ মাজত জুই জ্বলাইছিলা তুমি যদি আজি মোৰ মাহী নহয় পেলাই আন বেলেগ হ'লা হয় আজি পুলিচত দিলোঁ হয় তোমাক
তোমাৰ ভাগ্যখন ভাল। মাহী তোমাক বেয়া বুলি জানিছিলোঁ, কিন্তু ইমান বেয়া বুলিও ভবা নাছিলোঁ। ঘৰতে যে তুমি ইমানখিনি কৰিব পাৰিবা মই সপোনতো ভবা নাছিলোঁ। তুমি যে মাৰ ভনীয়েক মোৰ ক'বলৈকে লাজ লাগিছে। সঁচাকৈ ভণ্টি, তই যে ইমানখিনি কৰিব পাৰিবি মই সপোনতো ভবা নাছিলোঁ। তুমি এই মুহূৰ্ততে মোৰ ঘৰৰ পৰা বাহিৰ হোৱা আৰু কোনো দিনাখনে নাহিবা মোৰ ঘৰলৈ। বাইদেউ, তই মোক ক্ষমা কৰিবি। আচলতে তহঁতৰ সুখবোৰ দেখি মই সহ্য কৰিব পৰা নাছিলোঁ। তহঁতৰ শাহু বোৱাৰী ইমান মৰম চেনেহ, আমাৰ বোৱাৰীয়ে মোক দেখিবলৈ নোৱাৰে। কেনেকৈ দেখিব পাৰিব? তোৰ স্বভাৱটো আগে ভাল কৰি ল। এতিয়া এইবোৰ কথা আমাৰ ঘৰত কৈ থাকি লাভ নাই। আমাৰ ঘৰৰ পৰা ওলোৱা। আৰু বেছি সময় যদি কৰা তেনেহ'লে পুলিচ মাতিম কিন্তু। নালাগে, পুলিচ মাতিব নালাগে, মই এতিয়াই যামগৈ। বোৱাৰী, মোক ক্ষমা কৰিবা, মই তোমাৰ লগত বহুত অন্যায় কৰিলোঁ। বাবা, এতিয়াৰ পৰা যোনে যি নকওক কাৰো কথা নুশুনিবি। আমাৰ এই সোণৰ ঘৰখনত ঘূণে ধৰিবলৈ নিদিবি। বোৱাৰী, তুমি আমাক ভুল নুবুজিবা দেই। নাই দেউতা, কিয় তেনেকৈ কৈছে? মই আপোনালোকক বেয়া পাব পাৰোঁ নেকি? কিবা এটা ভুল বুজাবুজি হৈছিল, এতিয়া সকলোবোৰ ঠিক হৈ গ'ল। আমি আকৌ আগৰ দৰেই থাকিম। বোৱাৰী, তুমি যে কৈছিলা ক'ৰবালৈ ফুৰিব যাম বুলি, প্লেনিংটো দেখোন কেঞ্চেলেই হৈ গ'ল এই কথাবোৰৰ মাজত সোমাই থাকোঁতে। পৰহিলৈ আমি গোটেইবিলাকে ফুৰিবলৈ যাম। তোমালোকে ৰেডি হৈ থাকিবা। এই কি মজা! বৌ, তুমি কিন্তু মোক ভাল কিবা এটা দিব লাগিব ফুৰিব গ'লে। দিম, কিয় নিদিম? তোমাক নিদিনো কাক দিম? এইজনীয়ে মোৰ মৰমৰ বৌজনী, এইজনী বৌক মই কেতিয়াও হেৰাব নোখোজোঁ।